হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিনৰ মূৰত আজি এটা আকৌ ভিডিঅ' দিম বুলি আহিছোঁ। মানে কি স্কুটিখনত এই হেণ্ডেল গাৰ্ডডাল অৰ্ডাৰ দিছিলোঁ, আহি পাইছেহি। তাকে এইডাল ইয়াতে ইনষ্টল কৰিম। এক্টিভাত ইনষ্টল কৰিবলৈ একেবাৰে সহজ হয় আৰু দেখাই আছোঁ আপোনালোকক কেনেকৈ মানে লগাই মানে এতিয়া গাৰ্ডকেইডাল এই ছাইডত এনেকৈ কৰি লাগিব, কেনেকৈ লাগে আপোনালোকক দেখাই আছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনালোকে স্ক্ৰুড্ৰাইভাৰটো লৈ ল'ব, যিটো স্কুটিৰ লগতে অহা মোৰ ভাগৰ। তাৰপিছত এইফালে দেখিব, এইটো স্ক্ৰুড্ৰাইভাৰে খুলিব পাৰিব আপোনালোকে নটটো। এইটো খুলি ল'ব আপোনালোকে এনেকৈ দুইফালে দুটা আগৰতে লাগি থকা মানে সেই দুটা খুলি ল'ব। তাৰপিছত এতিয়া আহোঁ লিভাৰ হেণ্ডেল গাৰ্ডডাললৈ। ইয়াৰ এইটো পাৰ্ট নালাগে, এইটুকুৰা যিটুকুৰা ঘূৰি আছে মই দেখাই আছোঁ আপোনালোকক ভালকৈ। এইটো মানে এইটো পাৰ্টটো এইটো আপোনালোকে খুলি ল'ব। এইপিনে নট আছে, এই নটটো এক্সট্ৰাই খুলি ল'ব। এই টোপকেইটা মানে দৰকাৰ নহয়, মানে এতিয়া আপোনালোকে বাইকে চাইকে লগালেহে দৰকাৰ হ'ব, আৰু কিছুমান স্কুটিটো দৰকাৰ হয় বাৰু, যিটোত মানে ইয়াত নট লগাব পৰা ছিষ্টেম নাথাকে। ইয়াত যিহেতু এতিয়া এইকেইটা বস্তু দৰকাৰ নাথাকে, ইয়াত আপোনালোকে এইটো নট মানে ইয়াত লাগি যায় ধুনীয়াকৈ। এইটো চাইজৰ চেম নট লাগি যায়, দুইটাই আপোনালোকে এনেকৈ খুলি ল'ব। এইকেইটা কোনো দৰকাৰ নাই, থৈ দিব পাৰে, কেতিয়াবা বেলেগ ক'ৰবাত লগাব পাৰিব। এতিয়া আপোনালোকে ইয়াত ধুনীয়াকৈ দেখাই আছোঁ। আপোনালোকে এইটো চাই ল'ব যে যিটো ফালে ডাউন আছে, মানে এনেকৈ ডাউন থকাটো, এনেকৈ লিভাৰডাল এনেকৈ ডাউন থকাটো এইটো ৰাইট ছাইড, আৰু এইফালে এনেকৈ ডাউন থকাটো এইটো ছাইডটো লেফ্ট ছাইড। আপোনালোকে ইমান টান কৰিবলৈ বেলেগ ৰেঞ্চ নালাগেই, হাতে এডাল ঘূৰাই দিলেই টান হৈ যায়গৈ। এইটো আপোনালোকে ইয়াত ভৰাই ল'ব, নহ'লে মানে কি হ'ব, ইয়াত লাগি এইটো বেছি ফাগ হৈ থাকিব। হাতে অকণমান টান কৰি ল'ব। হাতে টান কৰাৰ পিছত আপোনালোকে এনেকৈ এডাল বাহিৰৰ ফালে অকণমান টানি ঘূৰাই দিব। টান কৰাৰ ফালে পূৰা টান হৈ গ'ল। এফালে এডাল কেনেকৈ লগাই আপোনালোকক দেখুৱাই দিলোঁ, আৰু ইডালো ফটাফট লগাই লওঁ। এইটো পূৰা টান হৈ গ'ল দুইফালে, একদম এয়া দেখিব পাইছে, দেখাই দিছোঁ আপোনালোকক ভালকৈ। নাই, নিহিলে, একদম নিহিলে। এক্টিভা মানে হোণ্ডা কোম্পানীবিলাকত কি হয়, মানে লগাবলৈ একেবাৰে ইজি হয়। ছাইডৰ মানে এইটো ইয়াত নট যিটো লাগে সেইটো চেম ছাইজৰ আহি যায়, সেইটো কাৰণে ইমান দিগদাৰ নহয়। কিন্তু বেলেগ স্কুটিত মানে আমাৰ লগতে এনথকখনত লগাবলৈ চাইছিলে, এনথকখনৰ নটটো মানে মোটা হয়, শকত হয় স্কুটো। এনেকুৱা স্কুটো মানে শকত হয়, সেইটো কাৰণে তাত এইটো সৰু নটটো তাত নাখায়, আৰু ডাঙৰ নটটো লগাবলৈও মানে ইয়াৰ বাটটো সৰু হয়, সেইটো কাৰণে সেইখনত নালাগে। আৰু যদি আপোনালোকৰ ওচৰত এক্টিভা আছে বা ডিঅ' আছে, গাজিয়া আছে, এনেকুৱা কিবা হোণ্ডা স্কুটি আছে, যদি লগাবলৈ একেবাৰে ইজি হয়, আপোনালোকে লগাব পাৰিব। আৰু কেনেকৈ লগালে মানে সহজ একদম দেখাই দিলোঁ আপোনালোকক। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগিলে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব।